নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই সিদ্ধাৰ্থ শৰ্মা শাস্ত্ৰীয়ে তোমালোক সকলোকে এই বিশেষ পাঠদানৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমি দেৱবাণী সংস্কৃতম নামৰ পাঠ্যপুস্তকৰ অষ্টম শ্ৰেণীৰ দ্বিতীয়টো পাঠ আমি বিশদভাৱে আলোচনা কৰিম। গাঁৱৰ জীৱনক কেন্দ্ৰ কৰি ৰচিত হোৱা গ্ৰাম্য জীৱনম নামৰ পাঠটি গাঁৱৰ এখন মাইক্ৰস্কপিক ডিটেইল পাঠটিৰ মাজেৰে গাঁৱৰ এখন মাইক্ৰস্কপিক ডিটেইলৰ চিত্ৰণ আমি দেখিবলৈ পাওঁ আৰু ৰাস্তাত দুজন বন্ধুৰ মাজত হোৱা কথোপকথনৰ আধাৰত উক্ত পাঠটো ৰচিত হৈছে। গতিকে আমি পলম নকৰি গ্ৰাম্য জীৱনম নামৰ পাঠটিৰ পাঠ্যাংশৰ মাজলৈ আগবাঢ়োঁ। नंदकिशोर हरि ओम रमेश नमस्कार किं भो बहुभ्य दिवसेभ्यः भवतः दर्शनमेव नास्ति कुत्र आसीत् भवान्। नंदकिशोर हरि ओम रमेश नमस्कार কি তোমার বহুদিন দেখা সাক্ষাৎ নাই, তুমি ক'ত আছা, তুমি ক'ত আছিলা। रमेश नमस्कारः मित्रवर गतसप्ताहे मम विद्यालये अवकाशः आसीत्। भवान् तु जानाति एव यत् यदा यदा मम विद्यालये अवकाशः भवति तदा तदाहं प्रायः स्वग्रामं बान्धवान् मेलयितुं गच्छामि। रमेश नमस्कार बन्धुवर, पार হৈ যোৱা সপ্তাহটোত মোৰ বিদ্যালয়ত বন্ধ আছিল। তুমিতো জানাই যে মই যেতিয়াই মোৰ বিদ্যালয়ত ছুটি থাকে, বিদ্যালয়ৰ ছুটি হয়, তেতিয়াই মই স্বগ্ৰামম বান্ধৱান মোৰ নিজৰ গাঁৱত থকা বন্ধুসকলক লগ পাবৰ নিমিত্তে গাঁৱলৈ যাওঁ। नंदकिशोर किं भो नगरे भवतः मनः किमर्थं न लगति, किमत्र भवतः बन्धुजना न बसन्ति। नंदकिशोरे কৈছে কি হে নগৰত তোমাৰ কিয় মন নবঢ়ে নেকি, তুমি নগৰত ভাল নোপোৱা নেকি। কিম অত্ৰ ভৱতঃ বন্ধুজনা ন বসন্তি, আৰু ইয়াত তোমাৰ বন্ধুসকল বাস নকৰে নেকি। रमेशः तथा नास्ति मित्र, यद्यपि मम बान्धवाः नगरे निवसन्ति तथापि मम आत्मा तु ग्रामे एव वसति। तत्र मम पितामही पितृव्य अन्ये अपि पूज्यजनाः अद्यापि निवसन्ति। रमेश তেনে নহয় বন্ধু, যদিও মোৰ বন্ধুসকল নগৰত বাস কৰে তথাপিও মোৰ আত্মা গাঁৱতহে বাস কৰে। তাত মোৰ ককা, তাত মোৰ আইতা, তাত মোৰ পিতৃস্থানীয় অন্যান্য লোকসকল সেই গাঁৱত আজিও বাস কৰে, এতিয়াও বাস কৰে। नंदकिशोर मित्र ग्रामे तु प्रायेण कृषकाः वसन्ति, तेषां जीवनं कीदृशं, ग्रामस्य वातावरणं कीदृशम्, एतत् सर्वं मां श्रावयति किम्। नंदकिशोर বন্ধু গাঁৱততো প্ৰায়সকল কৃষকেই বাস কৰে, তেওঁলোকৰ জীৱনশৈলী কেনেধৰণৰ, গাঁৱৰ বাতাৱৰণ কেনেধৰণৰ, এই সকলো কথা তুমি মোক শুনাবানে। रमेश अवश्यमेव श्रूयतां, कृषिप्रधानो अयम् अस्माकं भारतदेशः, अत्रत्य 80% जनाः ग्रामेषु एव निवसन्ति। यद्यपि ग्रामेषु शिल्पकाराः, शिक्षकाः, बहुविध कर्मकराशापि वसन्ति, तथापि ग्रामवासिनः प्रायेण कृषकाः भवन्ति। পাঠ্যাংশ যথেষ্ট দীঘল হোৱাৰ বাবে মই মাজত বিৰতি লৈ পেলাই অসমীয়াৰ ভাৱাৰ্থখিনি ক'বলৈ যত্ন কৰিছোঁ। ৰমেশ নিশ্চয় শুনা, কৃষিপ্ৰধান আমাৰ দেশ ভাৰতবৰ্ষ, ইয়াৰ 80% ব্যক্তিয়ে গাঁৱত বাস কৰে। যদিও গাঁৱত
শিল্পকাৰ, শিক্ষক আৰু বিভিন্ন ধৰণৰ কৰ্মচাৰীসকলেও বাস কৰে। তথাপি গাঁওবাসীসকল কিন্তু প্ৰায়ে কৃষক। ते प्रातःकालात् आरभ्य सायं यावत् महता परिश्रमेण क्षेत्रेषु कार्यं कुर्वन्ति। क्षेत्राणि हलेन कर्षन्ति, तत्र बीजानि च वपन्ति। क्षेत्रकर्षणाय ते सम्प्रति ट्रेक्टर् इत्याख्ययन्त्रस्य प्रयोगं कुर्वन्ति। यथासमये कुल्याजलेन नलकूपजलेन च क्षेत्राणि सिच्यन्ति। क्षेत्रकर्मसु निमग्नाः कृषकाः प्रायेण दिनस्य भोजनं क्षेत्रस्यैव कुर्वन्ति। महता परिश्रमेण ते प्रभूतमात्रायां धान्यानि उत्पादयन्ति। तेषां জীৱনম सरलम भवति। এতিয়া মই অসমীয়া ভাৱাৰ্থলৈ আহিছোঁ। ते प्रातःकालात् आरभ्य তেওঁলোকে ৰাতিপুৱাৰ সময়ৰ পৰা আৰম্ভ কৰি সন্ধিয়াৰ সময়লৈকে অশেষ কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা খেতিপথাৰত কাৰ্য সম্পাদন কৰে। স্বক্ষেত্ৰাণি নিজৰ নিজৰ ক্ষেত্ৰস্থান, নিজৰ নিজৰ খেতিপথাৰ হালেৰে কৰ্ষণ কৰে, অৰ্থাৎ হাল বায়, আৰু তাত বীজো ৰোপণ কৰে। আৰু খেতি কৰ্ষণ কৰিবৰ নিমিত্তে, অৰ্থাৎ খেতি চহাবৰ নিমিত্তে তেওঁলোকে অতি সম্প্ৰতি ট্ৰেক্টৰ নামৰ এবিধ যন্ত্ৰৰ প্ৰয়োগ কৰে। ইয়াত আৰু যথা সময়ত তেওঁলোকে নদীৰ হওক, খালৰ হওক, এই পানীসমূহ তেওঁলোকে সিঁচে আৰু খেতিপথাৰত তেওঁলোকে দিয়ে। ক্ষেত্ৰকৰ্মসু নিমগ্না, কৃষি কৰ্মত নিমগ্ন কৃষকসকলে প্ৰায়েই দিনৰ ভোজন খেতিপথাৰতে কৰে আৰু অশেষ পৰিশ্ৰমৰ দ্বাৰা তেওঁলোকে প্ৰভূত মাত্ৰাত, অৰ্থাৎ যথেষ্ট পৰিমাণত ধান আদি উৎপাদন কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ জীৱন অতিশয় সৰল হয়। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি গ্ৰাম্য জীৱনম পাঠটোৰ প্ৰথম অংশ ইমানতে সমাপ্তি কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াৰ পিছৰ পাঠ্যাংশ আমি বিশদভাৱত আলোচনা কৰিম। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।